চাৰি সংহিতাৰে ভাগ হোৱা কাল সংহিতিৰ নিয়মেৰে পৰিচালিত শ্ৰী শ্ৰী দিহিং ক্ষেত্ৰত গুৰুক প্ৰথম স্থান দি গুৰু বন্দনাৰ যোগেদি ভগৱন্তক স্মৰণ কৰা হয়। প্ৰত্যেক নামগৃহত মুখ্যতঃ দুটা ভাগ থাকে। প্ৰথম চাৰিচলীয়া মণিকূট। এই মণিকূটৰ পিছফালে নামঘৰ। এই মণিকূটৰ সাত খলপৰ গুৰু আসন থাকে। কাষতে ভাগৱত খৰাই থাকে। গুৰু আসনৰ লগতে দেৱ হিচাপে শ্ৰীকৃষ্ণৰ পূৰ্ণমূৰ্তি স্থাপন কৰা হয়। মণিকূট যেনেকৈ নিৰ্মাণ কৰাই নহওক কিয় গুৰু আসনক চন্দ্ৰপ্ৰতাপৰে চাৰিৰে প্ৰতিষ্ঠা কৰা হয়। দৈনন্দিন নিয়ম অনুসৰি প্ৰাতঃ প্ৰসংগৰে গুৰু বন্দনাৰে ভগৱন্তক স্মৰণ কৰা হয় আৰু এইদৰে মধ্যাহ্ন বিয়লি সন্ধ্যা প্ৰসংগ কৰা হয়। নিত্য প্ৰসংগ মাহ প্ৰসাদৰ ব্যৱস্থা নাই যদিও উপলক্ষ হেতু প্ৰসংগত নিয়মিত ধূপ চাকি তেল আদিৰে আগবঢ়োৱা হয়। স্নান কৰি চুবুৰীয়া চেলেং আৰু গামোচাসহ 3 শুদ্ধ বস্ত্ৰ পৰিধান কৰি শুদ্ধ অন্তৰাত্মা পৰিষ্কাৰ কৰি প্ৰসংগ কাৰ্যত বহিব লাগে। প্ৰসংগ প্ৰণালীত গুৰুৰ আজ্ঞাবাহী ভকতেহে পৰিচালনা কৰিব পাৰে। প্ৰথমতে গুৰুক স্মৰণ কৰি এভাগী বৰগীত গোৱা হয়। তাৰপিছত অপৰাধ ভঞ্জন ঘোষা কোৱা হয়। প্ৰসংগৰ শেষ সেৱকী বা ভকতসকলে সেৱা ধৰে আৰু মানিজনে ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে আৰু আটাইসকলে হৰিধ্বনি দিয়ে। এইদৰে দৈনন্দিন কৰ্মখিনি কৰা হয়। যদিও উৎসৱাদিত 14 প্ৰসংগ গোৱাৰ নিয়ম আছে। দিহিং ক্ষেত্ৰ। এইখন দিহিং ক্ষেত্ৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ওপৰ কুৰুৱা গাঁৱত অৱস্থিত। 1818 খ্ৰীষ্টাব্দত এই দিহিং ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ গুৱাহাটীৰ যিখন দিহিং ক্ষেত্ৰ আছে সেই দিহিং ক্ষেত্ৰৰ পূৰ্বেই কুৰুৱা দিহিং ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল যদিও আজি ই এক পুতৌ লগা আৰু দুখজনকভাৱেই এই সত্ৰখন পৰি আছে। চাওকচোন আমাৰ এক প্ৰতিবেদন। যিখিনি জড়িত মানুহ এই মানুহখিনি গোটেই আচলতে শক্তিশালী নহয়, আৰ্থিকভাৱে সবল মানুহ নহয়। গতিকে এই মানুহখিনিয়ে চৰকাৰৰ সাহাৰ্য অবিহনে ডেভেলপমেণ্টৰ কাৰণত ঘৰ দুৱাৰ এইবিলাকতো লাগিব বা চৌহদটোৰ এটা সীমা ভালকৈ বান্ধিব লাগিব। এইবিলাক কৰিব লাগিলে মানুহখিনিয়ে নোৱাৰে। চৰকাৰৰ সাহাৰ্য অবিহনে এইটো কাম সম্ভৱ নহয়। যিখিনি ঘৰ আছে, নামঘৰ এটা আছে, মণিকূট এটা আছে, সেইখিনিয়ে যথেষ্ট নহয়। তাৰ ওপৰঞ্চি আমাক আকৌ লাগে। সেইখিনিৰ কাৰণে আমি চৰকাৰৰ সাহাৰ্য বিচাৰোঁ। তেতিয়াহ'লে আমি এই যে দিহিং ক্ষেত্ৰখন, এই দিহিং ক্ষেত্ৰখন উত্তৰ গুৱাহাটীৰ দিহিং ক্ষেত্ৰতকৈ আগতেই স্থাপন কৰা ইয়াতে। এই দিহিং ক্ষেত্ৰখনৰ আজিৰ যিটো একেবাৰে মানে অৱস্থা, যিটো মানে কি বুলি দুখ লগা অৱস্থা, এইটোৰ মানে হেৰিৰ কাৰণে আপুনি কি কৰিব, মানে আপোনাৰ পৰামৰ্শ কি? পৰামৰ্শ মানে এইটোৱে কথা যে দিহিং ক্ষেত্ৰখন উন্নয়নৰ কাৰণে যদি ক'বলগীয়া হয় সমাজখনৰ ব্যৱস্থা থাকিব লাগিব। সমাজে ইয়াৰ দায়িত্ব ল'ব লাগিব আৰু চৰকাৰৰ ফালৰ পৰাও কিছু সাহাৰ্য লাগিব। কাৰণ আমাৰ আৰ্থিক ফালৰ পৰা সমাজখন বহুত দুৰ্বল। গতিকে সমাজখনে এই দান বৰঙণিৰে এই সত্ৰখন উন্নয়ন কৰাত অলপ অসুবিধাও হয়। গতিকে চৰকাৰৰ ফালৰ পৰা যদি সহায় সহযোগ আহে তেতিয়াহ'লে আমি গোটেই ৰাইজখনে সমাজখনে ইয়াৰ এটা উন্নয়নৰ ব্যৱস্থা এটা কৰিব পৰা যাব। না, মোৰ মনত এটা প্ৰশ্ন হয় যে আমি সকলোবিলাকে চৰকাৰক দোষাৰোপ কৰি পেলাই চৰকাৰৰ ওপৰত আমি মানে ভিত্তি কৰি পেলাই চব কৰিব খোজোঁ। যে মোৰ কথাটো হ'ল যে আমাৰ কিবা সামাজিক দায়বদ্ধতা আছে নাই? আমাৰ সামাজিক দায়বদ্ধতা আছে। আমাৰ সামাজিক দায়বদ্ধতা মানুহখিনি সচেতন হ'ব লাগিব। মানুহখিনি সচেতনতাৰ ওপৰতহে ভিত্তি কৰিব সত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত। যদি মানুহখিনি সচেতনতাখিনি নাথাকে তেতিয়াহ'লে উন্নয়নৰ এইটোতো সম্ভৱ নহ'ব। আমি এই সত্ৰখন সামাজিকভাৱে হওক বা চৰকাৰৰ ফালৰ পৰাই হওক আমি সহায় সহযোগ বিচাৰিছোঁ উন্নয়নৰ কাৰণে। গতিকে এই প্ৰথম পৰ্যায়ত আহিব লাগিব সত্ৰখন উন্নয়নৰ কাৰণে ফেঞ্চিংটো। তাৰ পৰা যিখিনি
ভগ্নাৱশেষ আছে সেইবিলাক হেৰি কৰিবলৈ সংৰক্ষণ কৰি তাক ব্যৱস্থা কৰিব লাগিব। গতিকে সমাজখনৰ শিষ্যবৰ্গ ইয়াতে দিহিংসত্ৰ বুলি কওঁতে বহুত ঠাইৰ পৰা শিষ্যবৰ্গও আছে, তেওঁলোকৰ লগতো আমি যোগাযোগ কৰোঁ। গতিকে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব।